আমি মানাস মাউজিগেন্দ্ৰী ইকো টুৰিজম ছ'চাইটি যোৱা 2003 চনৰ পৰাই মানাছৰ সংৰক্ষণৰ কামটো আমি কৰি আহি আছোঁ আৰু সেই সংৰক্ষণৰ যিটো কাম এক্টিভিটিছ সেইটো ছাকচেছফুল কৰাৰ কাৰণে আমি 2005ৰ পৰা ইকো টুৰিজম এক্টিভিটিছটো কৰিব লগা হৈছে বাহিৰৰ পৰা যথেষ্ট টুৰিষ্টবিলাক আহি আছে আগৰ মানে যোৱা বছৰবিলাকত কিন্তু যিটো ৰিচেণ্ট কোভিড চিটুৱেশ্যন সেইটোৰ কাৰণে গেষ্ট আহিব পৰা নাছিলে কিন্তু এবাৰ আমি জানিব পাৰিছোঁ গম পাইছোঁ আৰু বহুতে আমাৰ অলৰেডি আমাৰ ট্ৰেভেল এজেণ্টবিলাক আমাক জনাইছে যে সেইটো ছিজনত আলহী আহি আছে গতিকে আমি 2021ৰ যিটো অক্টোবৰ মাহৰ পৰাই আমি টুৰিজমটো ইয়াত আৰম্ভ কৰিম আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানাছ নেশ্যনেল পাৰ্কৰ যিটো সেইটো ছিজনৰ 2021ৰ যিটো ছিজন সেইটো অক্টোবৰ মাহৰ পৰা অ'পেন কৰিব সেইটো সময়তে আমি আমাৰ যিটো ৰিচৰ্ট সেইটো আমি খোলা দিম আমাৰ অলৰেডি 20টা ৰুম এইটো প্ৰায় ৰেডি হৈছে সেইটো লগ হাত মানে অলপমান এক্সট্ৰা অৰ্ডিনাৰী বনাইছে কাঠৰ ঘৰ সেইটোত থাকি পেলাই আমাৰ আলহীবিলাক ভাল পাব বুলি আমি আশা কৰিছোঁ আৰু আমি বহুত এক্টিভিটিছ কৰিবলৈ প্লেনিং কৰিছোঁ অলৰেডি আমি অ'পেন জীৱত নি পেলাই জংঘলত জীৱ জন্তুবিলাক দেখাওঁ আৰু যিটো বাৰ্ডাৰ্ছ যোনবিলাক আলহীবিলাক চৰাই চাই ভাল পায় সিহঁতক আমি এক্সপাৰ্ট গাইড লগত পঠাই পেলাই মানে চিকিউৰিটি চোৱাৰ ব্যৱস্থাটো আমি কৰি দিওঁ আৰু বাহিৰত গাঁৱত আনি পেলাই আমাৰ বড়ো জাতিৰ যিখিনি কালচাৰ আছে ট্ৰেডিশ্যনছ কাপোৰ বোৱা আৰু আমাৰ সেই ৰাইচ বিয়াৰ প্ৰিপেৰেশ্যন কৰা এইবিলাক আমি ডেমনষ্ট্ৰেশ্যন কৰোঁ টুৰিজমত কি কৰোঁ সেইটো যিখিনি ক্লাইণ্টছ আমাৰ টুৰিষ্ট আমাৰ তাত পঠায় টুৰ অপাৰেটৰবিলাক সিহঁতে আগন্তুক বছৰবোৰত আমাৰ ইয়াতে টুৰিষ্টবোৰ পঠাব পাৰিব কাৰণ আমাৰ আগতে একমডেশ্যনৰ প্ৰব্লেম আছিলে কিন্তু এইবাৰ একমডেশ্যন প্ৰব্লেম আমাৰ শেষ হ'ল আমাৰ ইতিমধ্যে 20টা ৰুম এভেইলেবল হৈছেই এইকাৰণে আপোনালোকে আমাৰ ইয়াতে টুৰিষ্ট পঠাব পাৰিব আৰু আমাৰ ইয়াত যদি টুৰিষ্টবিলাক আহে তেতিয়া এণ্টায়াৰ মানাছটো আমি দেখাবলৈ পাৰোঁ আৰু যিখিনি টুৰিষ্টবিলাকে ডিমাণ্ড কৰে সেইখিনি আমি ফুলফিল কৰিব পাৰোঁ